নাই চাওঁ আমাৰ চেণ্ট্ৰেলৰ নিৰ্দেশ মৰ্মে আজি 40টা ব্লক আছে আমাৰ BTC অন্তৰ্গত ঠিক তেনেকৈ আমাৰ জুমদাৰ ব্লকতো আজি চেণ্ট্ৰেলৰ নিৰ্দেশ মৰ্মে আজি 170তম ডেথ এনিভাৰ্চাৰী আজি পালন কৰা হৈছে আৰু সেই পালন কৰাটো হ'ল আপোনাৰ সিধু কানু মুৰ্মু তেখেতসকলে বীৰ আদিবাসীৰ কাৰণে এজন তেখেতসকলে বীৰ আছিলে সেইকাৰণে আজি এই প্ৰগ্ৰামটো ইয়াত আমি কাছাবাৰী BPF অফিচত কৰিব হোৱাৰ কাৰণে নিজকে খুব ভাগ্যৱান বুলি মই ভাবিছোঁ আৰু আজি যিটো প্ৰগ্ৰাম সেই প্ৰগ্ৰামত আমি চিফ গেষ্ট হিচাপত আমি মাতিছিলোঁ আমাৰ সন্মানীয় আগৰ সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী উইলিয়াম মুৰ্মু ডাঙৰীয়া তেখেতক মাতিছে গেষ্ট অনাৰ হিচাপত আমি মাতিছোঁ সঞ্জীৱ চৰেন তেখেতে ইংলিছ মিডিয়ামৰ বালাগাঁও ইংলিছ মিডিয়ামৰ প্ৰিন্সিপাল তেখেতসকলেও যে নেকি আমি আদৰণি জনাইছিলোঁ ঠিক এই হিচাপত তেখেতসকলে আহি আজি উপস্থিত হৈছে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তো এতিয়া আমি সেইটো ক'ব বিচাৰিছোঁ যে আজি যিটো ধুনীয়াকৈ এটা প্ৰগ্ৰাম হৈছে গোটেই ঠাইত হৈছে আৰু আশা কৰিছোঁ তেখেতসকলৰ বীৰ যিটো তাৰমানে জাতিৰ কাৰণে যিটো বীৰ দুজন ব্যক্তিয়ে যিটো নিজৰ জীৱন ত্যাগ কৰিছে তেখেতসকলে জীৱন শান্তিভাৱে থাকক এইটো মই কামনা কৰিছোঁ তাৰ লগত